দিছোঁ কোৰ্টত ক'ম বেছি এতিয়া নকওঁ চাহ বাগিচা কিনিছে কোটি টকা সেইটো কি আছে চাওক মোৰ মতেতো এই চাহ বাগিচাখন কিনাটোত এটা ডাঙৰ কেলেংকাৰী হৈছে প্ৰথম কথা তেখেতে কৈছিলে যে তেখেতৰ দৰমহাৰ পইচাই কিনিছে কিন্তু তদন্তত ওলাইছে যে তেখেতৰ বৌয়েকে যোনে ঠিকা কৰে আৰু মই জানাত তেখেতে কোনো ফিল্ডত ঠিকা নকৰে এগৰাকী গৃহিণী এই ঘৰত থকা বৌয়েকৰ পৰা 60 লাখ টকা ধাৰ লৈছে সেইটোতে প্ৰথম মিছা কথা কৈছে মিছা কথা প্ৰথম ক'লে যে তেওঁ 12.5 বছৰ MLA আছে MLAৰ দৰমহাৰ টকাৰে বাগান কিনিছে কিন্তু তেওঁ যি 90 লাখ টকা দিছে মই জানাত তাৰে 29 লাখ টকা তেওঁৰ নিজৰ দৰমহাৰ পইচা আৰু বাকীখিনি ঠিকাদাৰ বৌয়েকৰ পইচা আৰু MLA ঘৰতে ঠিকা কেনেকৈ পায় বেলেগ ল'ৰাইহে পাব লাগে আমাৰ ঘৰত কোনো ল'ৰা ঠিকা নাপায় আমাৰ ঘৰত কোনো ল'ৰা ঠিকা নকৰে সেইটো এটাতো ডাঙৰ এইটো এটা কেলেংকাৰী ছেকেণ্ড ডাঙৰ কেলেংকাৰীটো হ'ল যে 6000 বিঘাৰ বাগান 6000 বিঘাৰ বাগান 3 কোটি টকাত কেনেকৈ হয় 6000 বিঘাৰ বাগানত 3 কোটি টকাত কেনেকৈ হয় এইটো ডাঙৰ কেলেংকাৰী এই কেলেংকাৰীটো তদন্ত কৰিবলৈ মই তদন্তকাৰী ব্যক্তিসকলক অনুৰোধ জনাইছোঁ